স্বাগতম জনাইছো আমাৰ ষ্টুডিঅ'লৈ। আজি আমি মাতি আনিছো এজন বিখ্যাত ছাত্ৰ। তেওঁ মেট্ৰিক পৰীক্ষাত 0.001% পাবলৈ সক্ষম হৈছিল। তেওঁৰ কিয় ইমান এটা ভাল ৰিজাল্ট হয়, আমি তেওঁৰ কাষলৈ যাম। তুমি বুলিয়ে ক'ব লাগে, তুমি বুলি নকওঁ, আপুনি বুলিয়ে কওঁ। আপোনাৰ কিয় ইমান এটা ভাল ৰিজাল্ট হ'ল? মই তাৰমানে বেলেগতকৈ অলপ বেলেগ কষ্ট কৰিছোঁ। এনেতো 24 ঘণ্টা পঢ়িব লাগে, মই 26 ঘণ্টা পঢ়োঁ, 28 ঘণ্টা পঢ়োঁ আৰু কেতিয়াবা 30 ঘণ্টা পঢ়ি থাকোঁ। সুন্দৰ উত্তৰ, সুন্দৰ উত্তৰ। আমি তোমালোকৰ কাৰণেতো গৌৰৱ কৰিব পাৰোঁ। এতিয়া তুমি ক'বানে তুমি ছাবজেক্ট কেইখনত কিমান কিমান নম্বৰ পালা? আমাৰ দৰ্শকসকলে জানিব ইচ্ছা কৰিছে। কম মই নক'লে কোনে ক'ব? তাৰ আগতে চাহ কাপ আনো। এই চেনি নাই হা? কি চেনি নাই? মই আগতে কিমান ডাঙৰ ডাঙৰ ষ্টুডিঅ'ত গৈছিলোঁ, চাহ দেই, চৰপাত দেই, মিঠাই দেই, কিমান নানান ধৰণৰ বস্তু দিয়ে, আৰু আপোনালোকৰ কি পানী একদকো নাই। তাৰ দুই এষাৰ কথা কওঁতে গল শুকলাই। ঘৰত আকৌ খাবা নাযায় নেকি? খাবা নাপোৱাৰ জাত ভোজৌ। ছাৰ ভোজৌ হ'লে নকওঁ দেই, কম কি কৰিবা? ওমকৰা মোক চিনি পাওঁ নাইতো। এই ওমকৰামে 7টা নেউল মাৰিছে, 32টা সাপ মাৰিছে, আৰু মানুহ কি আপুনি সৰু কথা মতাৰ নাই। গল দুই চিঙাই যাব। ভাইটি বহুত ডাঙৰ ডাঙৰ কথা কৈছে। ইকেই থানাত ভৰাই থৈ দিম। দেখছোঁ আপোনালোকৰ থানাত তালাই নাই। আপোনাক ৰাস্তাত লগ পালি পিঠি পখৰা পুখুৰী কৰি দিম। আপুনি মোক দম দি আছে ৰ। হেল্ল' ছাৰে, মোক ল'ৰা এজনে দম দি আছে, মোক বোলে মাৰিব বোলে। আপোনালোকৰ এই তালুক পুলিচক ভয় কৰা মানুহ মই নহয়। কেমেৰামেন, কেমেৰা বন্ধ কৰিছে নাই? নহ'লে তোৰ পিছতো খুব কৰোঁ। আপুনি কন্ধি যাব? মই নহয়, আপুনি এতিয়া ক'ত যাব? বালত ধৰাৰ দম। আগ খোজ মাৰি লেপটপৰ লগত নাক সমান আহিব, আৰু তাৰে ইমান দম।